হয় দা কলৈ যোৱা ৰত্নাৱলী থানৰ পৰা তাত আমাৰ এভাগ টোপোলা দিবৰ কাৰণে গোটেইখিনি ওলাইছে বোৱাৰী জীয়াৰী সকলোকে লৈ পেলাবলৈ নিৰাপদে চ' হেল্ল' গাইজ আজি আমি আহিছোঁ ৰত্নাৱলী থানলৈ আমি ওলাব ধৰিছোঁ মাহঁত গাড়ীত বহিব ধৰিছে গাড়ীখন আমি উলিয়াব ধৰিব এতিয়া চ' গাইজ এতিয়া আমি গাড়ীত বহিব ধৰিছোঁ আমি ঘৰৰ পৰা ওলাই দিলোঁ এতিয়া গাইজ আমাৰ আইতা মোৰ মা গাইজ আপোনালোক যদি আমাৰ চেনেল নতুন হয় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আমি ৰহা পাইছোঁ গাইজ লৈ যাব লাগিব লৈ যায় কেইটা বস্তু তাত আকৌ নেপালত দিবা ইয়াত আমি এতিয়া ৰহাত নামিছোঁ ফল ফলাৰ কিনিবলৈ চ' গাইজ আমি এতিয়া গাড়ীৰ পৰা নামিছোঁ আমাৰ মাহঁত গাড়ীৰ পৰা ওলাইছে এয়া আমাৰ ৰত্নাৱলী থান পালোহি আমি এতিয়া আমি তাত সোমাই যাম আমাৰ মা মোৰ মামী আইতা আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ বাৰু মায়ে মন্দিৰত টোপোলা বস্তু কিনিছে মাহঁতে এতিয়া চাকি তাকি কিনিছে ধূপ চুপ কিনি লৈছে আৰু আমি এতিয়া চেণ্ডেল খুলি পিনে থানলৈ সোমাবলৈ ধৰিছোঁ মাহঁতে এতিয়া চাকি তাকি দিব ধৰিছে
আৰু ইয়াত আছে আমাৰ শিৱ মন্দিৰ। ইয়াতে আমি এপাক সেৱা কৰি যাম। আমি শিৱ মন্দিৰত সোমাব ধৰিছোঁ। এইফালে চোৱা শিৱ বাবাক। মনৰ পান চেকেন্ডি বলো বলো শিৱ বাবা কি কৰি মনৰ কাম ভকতৰ সংগ সদায় পৰাই হৰিতা ধূপ শিৱ নেপদি প্ৰকৃষ্টনে দেখা যায় যে প্ৰভুন্ত সমস্তখিনি আপোনাৰ মাজুকে বিপদী নিজেকে আগলি ওম আনন্দতম দেৱী শ্ৰীমণি নিত্য সত্যপন বলো বলো শিৱ বাবা কি পিতা ओम नमः शिवाय। मुझे ठाकुर के बिना लगे मजा कल धोखा करे गुसली कि ना আপুনি গৈছিল ना मन जामने दे আজিলৈ আমাৰ পূজা কৰা শেষ হৈ গৈছে আৰু এতিয়া ঘৰলৈ যাবলৈ আমি ৰেডি হৈছোঁ। মনটো বহুত ভাল লাগি আছে এনেকৈ শান্তিৰে পূজা এভাগ কৰিবলৈ পায়। আৰু এতিয়া ঘৰলৈ যাবলৈ আমি সকলোকে সেৱা কৰি যাবলৈ লৈছোঁ। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ আৰু এনেকৈ ভিডিঅ' আগবঢ়াই নিবৰ কাৰণে আমি যাতে ইনস্পায়াৰ হওঁ তাৰ কাৰণে প্লিজ শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু গৈ থাকোঁতেই বাটত আমাৰ ভোক লগাত আমি কিবা এটা খাবলৈ ধাবা এখনত সোমালোঁ। খাই লৈ আমি ঘৰলৈ যাম আৰু যিহেতু পূজা কৰিম বুলিয়ে একো নোখোৱাকৈ আহিছিলোঁ ৰাতিপুৱা। এতিয়া সেইকাৰণে ভোক লগাত আমি বাহিৰতে কিবা এটা খাই ল'লোঁ আৰু তাৰপাছত আমি ঘৰৰ কাৰণে আহিলোঁ। আজিলৈ আহিছোঁ।